বন্ধুসকল সকলোৰে ভাল নিশ্চয় আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ দিল্লী ঘাটৰ সেউজীয়া পৰিৱেশৰ মাজেৰে মোৰ এই যাত্ৰা সেউজীয়াবোৰৰ অকোৱা পকোৱা বাটেৰে এয়া মই দিল্লী ঘাটৰ দলং আৰু এই দিল্লী ঘাটৰ দলঙেৰে আপোনালোকে কিবা এটা ফিলিংছ লৈ লওক জুবিনদাৰ মিছন চাইনাৰ নিচিনাকৈ ময়ো এই দলঙতে ভুমুকি মাৰি মোৰ এই হেন চেহেৰাটো বাৰু কিবা চিনেমাৰ হিৰ' যেন লাগে তথাপি নিজকে ভাল পাওঁ বুলি উঠিলোঁ আৰু কিবা এটা অসমীয়া চিনেমাৰ অনুভূতি লৈ পুনৰ যাত্ৰা এয়া মানে জয়পুৰ অসমৰ জয়পুৰৰ কথা কৈছোঁ নাহৰকটীয়া আৰু নামৰূপ সংযোগী পথছোৱাৰ মাজতে অৱস্থিত এয়া জয়পুৰ যি ইতিহাস প্ৰসিদ্ধ এই তোৰণখনেৰে আমাক টিপামলৈ স্বাগতম জনায় আৰু টিপাম পাৰ হৈ আহি মই এয়া বুঢ়ীদিহিং নদীৰ ওপৰত নিৰ্মিত দলংখনৰ পৰা নিজৰ চেহেৰাটোকে চাইছোঁ ইমান দূৰ বাইক চলাই কেনেকুৱা হৈ আহিছোঁ অৱশেষত মোৰ ডেষ্টিনেশ্যন ভাদৈ ইকৰিছত পালোহি আৰু ইয়াতে মনৰ আনন্দত এটা ৰিলছ বনাওঁ বুলি ভাবোঁ আৰু লগত আছে মোৰ এয়া ভাগিনে লগতে আৰু মই সুন্দৰকৈ পথেৰে সোমাই আৰু সেউজীয়া গছপুলি ৰোপণ কৰিছে খুব সুন্দৰ ঠাই হৈ আছে আৰু আপোনালোক সকলোৱে আহি কিন্তু খুব ভাল আৰু মই যি দেখিবলৈ পাইছোঁ আপোনাৰ ভিডিঅ'টোৰ যোগেদি দেখাই যাম আগৰ দৰে এতিয়াও আৰু সদায় তোমাকে বিচাৰি থাকিব খোজো আমি সকলোৱে এই হাতবোৰতে খুব সুন্দৰকৈ সময় অতিবাহিত কৰিব পাৰোঁ পৰিয়াল লগতে বন্ধু বান্ধৱসকল আহিব পাৰোঁ আৰু খুব সুন্দৰ ঠাই ইয়াতে মই আৰু মুখত তামোলখন ধুনীয়াকৈ খাই লৈছোঁ যিটো আজি প্ৰিয়তমা নাই এই তামোলখনকে ৰগৰ সানি আৰু এয়া ফিলিংছ লৈ লৈছোঁ আৰু আপোনালোকে লওক আৰু মানে ফিলিংছ এটা সৰু ল'ৰা নিচিনা ল'ৰালি কালৰ দিনটোলৈ ঘূৰি গৈ এয়া মই দোলনাতে ওলমিছোঁ কিন্তু দোলনাখনে মোৰ ওজন সহ্য কৰিব নোৱাৰিছেনে মইহে নোৱাৰিছোঁ বাপৰে তথাপিও আৰু দেই সেই ল'ৰালি কালৰ দিনটোলৈ ঘূৰি গৈছোঁ এটা মধুৰ স্মৃতি লৈ এয়া আৰু এইটো এটা বাঘ সেই যে আমি সৰুতে পঢ়িছিলোঁ কিতাপখন বাঘ হৈ বাঘ খালে তেনেকুৱা তাকে ময়ো সেই বাঘৰ নিচিনা মেলি দিলোঁ কিন্তু কি ক'ব নাহাই বাৰু দেই তথাপি বাঘটো উৰাই ঘূৰাই চাইছোঁ কেনেকুৱাটো দেখে ছবিখন